কাৰণে আৰু মই নালাগে নেকি বুলি ইয়াত যাত শুভ আৰম্ভ হয় প্ৰায় 3-4 দিন পিছৰ পৰা আমাৰ এটা এছঅপি ওলাব এই এছঅপিটো লৈ পেলাই প্ৰত্যেকটো সাৰ্কলত আমি 10 দিন সময় দিম এই 10 দিনত আপোনালোকে আহি আপোনালোকৰ ক্লাসিফিকেশন কৰা নামজাৰি কৰা চিঠা বহিত কিবা গণ্ডগোল আছে এইটো ঠিক কৰা জমাবন্দীত কিবা এটা সমস্যা আছে এইটো ঠিক কৰা এইবিলাক গোটেই সমস্যাবিলাক ঠিক কৰিব পাৰিব এতিয়া আমাৰ অসম চৰকাৰে মিছন বাসুন্ধাৰা আৰম্ভ কৰিছে আমিও মিছন বৈষ্ণুমুঠি কৰিবলৈ গৈ আছো আমি 27 জানুৱাৰীটো ডেডলাইন টাইম লৈছো যে 27 জানুৱাৰীৰ পৰা সবে অনলাইনত নিজৰ নাম ক'ৰবাত ভুল হৈছে নাম কাৰেকশ্যন কৰিছে সব কৰিব পাৰিব আৰু প্ৰমাণ পত্ৰবিলাক সব অনলাইন পাই যাব আৰু আপোনালোকে কোনো দালালি ধৰিব নালাগে মাজৰ মানুহবিলাকক আৰু পইচা দিব নালাগে বহুত সময়ত এই সমস্যাটো হৈ থাকে মইতো নিজেও বহুত ভুগি আহিছো আগতে সেই কাৰণে মানে মিছন ভিতৰতো কৰিলো কমপ্লিট হোৱা নাই বহুত জায়গাত তো সেইখিনি সব আমি কেডাষ্ট্ৰিয়েল সাৰ্ভেটো কমপ্লিট কৰিবলৈ গৈ আছো মাটিৰ যিমান ঝামেলা এই ঝামেলাটো 100% সমাধান কৰিবলৈ আমি গৈ আছো